ফাগুনৰ পচুৱা বলিলে মন কিয় সৰু সৰু কৰে সন্ধিয়াৰ বেলিয়ে ৰং সানিলে মন কিয় দুৰু দুৰু কপে। হেল্ল' ৰাইজ, মই আজি আকৌ আহিছোঁ আপোনালোকৰ ওচৰলৈ এক নতুন এটা ভিডিঅ' লৈ। আজিৰ বিশেষ ভিডিঅ'টো হৈছে এজনী অনামিচিং ছোৱালী, মাজুলীৰে জীয়ৰী শ্ৰীমতী নিৰ্মালী শইকীয়া আৰু আমাৰ মিচিং সমাজৰ শ্ৰদ্ধাৰ মাননীয় অমীয় চিৰাংদেৱৰ স্বৰচিত এটি মিচিং গীত। এই ঈৰ্ষক গীতটি আমাৰ মাজুলীৰে জীয়ৰী শ্ৰীমতী নিৰ্মালী শইকীয়া মিচিং ভাষাত এক সুন্দৰ ৰূপত পৰিৱেশন কৰিছে। উক্ত গীতফাঁকি শুনি খুবেই ভাল লাগিছে। গতিকে আমাৰ মিচিং সমাজৰে এজন সাহিত্যিক, লেখক, শিল্পী আৰু বৰ্তমান পেছাগত শিক্ষক। তেওঁ বৰ্তমান আমাৰ মিচিং সমাজৰ অনাদৰ শিল্পী আৰু গণশিল্পী বুলিও আমি ক'ব পাৰি। তেখেতৰ ৰচিত গীতটি শ্ৰীমতী নিৰ্মালী শইকীয়াই এক মিচিং ভাষাৰ ৰূপত ধুনীয়াভাৱে পৰিৱেশন কৰিছে। উক্ত গীতৰ গীতফাঁকিক আজি আমি সকলোৱে এপাক শুনো, আহক। আৰু খুবেই শুনি পেলাই ভাল লাগিছে। গতিকে যদি আপোনালোকে ভাল লাগে, মোৰ ইউটিউব চেনেলটো আৰু মোৰ ফেচবুক পেজ আছে কৃষ্ণ আয়াং ইউটিউব বুলি, আৰু এটা আছে মোৰ ইউটিউব চেনেল গোপীদাও কৃষ্ণ ব্লগ বুলি। আপোনালোকে মোৰ লিংকটোলৈ গৈ, চেনেলটোলৈ গৈ পেলাই লাইক কৰি দিব, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি ধন্যবাদ।